নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যদি জীৱনত কেতিয়াবা বিশ্বাসঘাতকতা পাইছা তেন্তে এই 30 ছেকেণ্ডৰ কথাখিনি শেষলৈকে শুনক। হয়তো আপোনাৰ জীৱনটো সলনি হ'ব পাৰে। জীৱনত কেতিয়াও এজন মানুহৰ নিজৰ শেষ আশা বুলি নাভাবিবা। মানুহ সলনি হ'ব পাৰে, পৰিস্থিতিও সলনি হ'ব পাৰে, কিন্তু যদি নিজৰ ওপৰত বিশ্বাস থাকে তেন্তে জীৱনে সদায় এটা নতুন পথ দেখুৱায়। সেয়েহে প্ৰেমত, বন্ধুত্ব বা জীৱনত সদায় নিজৰ সপোন আৰু নিজৰ লক্ষ্যক বেকআপ কৰি ৰাখিবা। কাৰণ শেষত সকলো লোক এৰি গ'লেও নিজৰ সাহস আৰু নিজৰ পৰিশ্ৰমে তোমাৰ লগত সদায় থাকিব। মনত ৰাখিবা, নিজৰ আত্মবিশ্বাসেই জীৱনৰ আটাইতকৈ শক্তিশালী বস্তুটো হৈছে বেকআপ।